আজি কঠিয়া পাইছো নমস্কাৰ বন্ধু বান্ধৱীসকল মই চুম্পি আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু আপোনালোকৰ ভালেই চাগে আৰু মোৰো বৰ্তমান ঠিকেই যিহেতু মৰ্ণিং আৰম্ভ কৰিছোঁ মই আজি ঘৰৰ পৰাই যিহেতু মই ঘৰ পালোহি কালি আজি মৰ্ণিং আৰম্ভ কৰি দিছোঁ আৰু এয়া আম দেখিছে আপোনালোকে আম লাগি আছে গছত আৰু আজি যিহেতু আমাৰ কঠীয়া পাৰিব সেইকাৰণে মই ঘৰত আহিলোঁ কঠীয়া পৰা খাবৰ কাৰণে আৰু কঠীয়া পৰা চাই থাকক আপোনালোকে বলক তেন্তে এয়া দেখিছে আপোনালোকে আমাৰ ঘৰৰ পাছফালে কঠীয়া পাৰি আছে যিহেতু গাঁও পৰিৱেশত কঠীয়া পৰা সময়কণ সঁচাই বহুত মানে বেলেগ বুলি ক'ব লাগিব সঁচাকৈ বহুত ভাল লাগে আৰু যিহেতু গোটেই কঠীয়া পৰা মানে এইফালে আমৰ দিনত আম খাই আছে আমাৰ পোৱালীকেইটাই আম একদম কি উৎপাত গছত উঠি আম খাই আছে ইয়াত আকৌ আমাৰ দাদা দেউতাহঁতি সকলো গোট খাই পিনে কঠীয়া পাৰিছে আৰু গাঁও পৰিৱেশত যিহেতু কঠীয়া পাৰে সঁচাকৈ কঠীয়া পৰা মানে চাহ খাই ভাল লাগে চাহৰ জুতি লৈ ভাল লাগে আৰু কঠীয়া পোৱাত যেনেকৈ খানা ওলায় ন কি মজা লাগে চাওকচোন আপোনালোকে কেনেকৈ কঠীয়া পাৰিছে আমাৰ ঘৰত এয়া দেখিছে নহয় আপোনালোকে যিহেতু আমৰ বতৰ বুলি ক'লে সঁচাকৈ আম মানে কি টেঙা বস্তু নহয় জানো জিভাৰ লোভ তেনেকৈ মই ঘৰত আহি আম খাইছোঁ পূৰা আম খোৱাত ব্যস্ত এইপিনে পোৱালীকেইটা লদিয়াই আছে আম খাবৰ কাৰণে ময়ো লগতে তাহাঁতৰ লগত আম খাওঁ বুলি ভাবিছোঁ আৰু পোৱালীকেইটাই লদিয়াই আছে যিহেতু মোকো আম পাৰি দিছে আৰু এয়া দেখিছে আম পূৰা লৈ আহিছে আৰু আম দিছে তাই কাটিছে কাটি মেলি আম খাইছে টেঙা বুলি ক'লে এনেও জিভা পানী পৰে বেছিকৈ মানে কি ছোৱালী মানুহৰ জিভাৰ পানী বেছি পৰে সেইকাৰণে আমেই হওক যিয়েই নহওক মানে বতৰৰ ফল বতৰত খাব লাগে বুলি কয় সেইকাৰণে একদম পূৰা আম খোৱাত ব্যস্ত তাতে ঘৰত আহি আৰু কি আৰু এনেইতো ৰুমত থাকিলে আম খাবলৈ কিবা ফল মূল খাবলৈ তেনেকৈ নাপাওঁ আৰু এতিয়া একদম মানে ঘৰতে আহিছোঁ যেতিয়া একদম আমৰ সোৱাদেই লৈছোঁ আৰু কি মজা টেষ্টি চাওকচোন আপোনালোকে আমাৰ এইটো পোৱালিটোৱে কেনেকৈ আম পূৰা খাইছে গোটেইটো চোৱাত লুটুই পুটুই হৈ অৱস্থাই নাই লগে লগে আকৌ আমাৰ চাহ খোৱা আৰম্ভ কৰিম এতিয়া চাহ খাম সকলো কঠীয়া পোৱাৰ লগতে আৰু এয়া পূৰা চাহত ব্যস্ত যিহেতু দুপৰীয়া হৈছে 12 বাজিছে সেইকাৰণে আমাৰ চাহ খোৱা আৰম্ভ কৰি দিছে সকলোৱে একদম পূৰা মানে কি চাহ বিস্কুট আৰু চেনিকল কি আছে বুটমাহ মানে তেনেকৈ পথাৰত খালে বুটগুটি খাইছোঁ যিহেতু বুটমাহ এইবিলাক খাব লাগে বুলি কয় তেতিয়া কঠীয়া বেছি মানে বাঢ়ে বা কিবা হয় বুলি কয় তেনেকৈ আমি কঠীয়া ধুনীয়াকৈ পাৰিছে এয়া আমি লগতে খায়ো আমাৰ বৌ দেখা নাই খাৱনত কেনেকুৱা আৰু পূৰা খাইছে এইপিনে আকৌ দেউতা দেখিছে নহয় পূৰা খোজকাঢ়ি ফুৰিছে পূৰা খোৱাত মানে সকলো ব্যস্ত যিহেতু এনেকৈ গাঁও পৰিৱেশটোত সঁচাকৈ বহুতেই ভাল লাগে এইটো সময়ত বিশেষকৈ বেছি ভাল লাগে খেতিৰ সময়কণ আৰু লগে লগে আমাৰ কঠীয়াও আৰম্ভ কৰিছোঁ এইপিনে কঠীয়া আপোনালোকে চাওক পাচিত ভৰাই আমি ৰেডি কৰিছোঁ মই সেইখিনি মানে ভাঙা কিবা কৰা সেইখিনি দেখাবলৈ সম্ভৱ নহ'ল এয়া একদম আৰম্ভ কৰিছোঁ আমি কঠীয়া মানে এনেকৈ পাচিত ভৰাই থৈছোঁ আৰু এইপিনে চাওক এইপিনে লগে লগে আকৌ গ'লোঁ লেটেকু আমাৰ যিহেতু খুৰীহঁতৰ বাৰীত লেটেকু আছিলে সেইকাৰণে লেটেকু পাৰিব গ'লোঁ আৰু যিহেতু মই কালিলৈ যামগৈ সেইকাৰণে আজি চাওকচোন কিমান চাপকত লাগিছে আৰু আজিকালি মানে কি হয় আজিকালি ল'ৰা ছোৱালীয়ে লেটেকু নেদেখা হ'ল লেটেকু গছ নেদেখা হ'ল কিন্তু আমাৰ দাই যেনেকৈ ৰুৱে তেনেকৈ গছ এজোপা মানে যিয়ে নহওক গছ হয়েই মানে অকণমান বেয়াকৈ ৰুলেও কিবা এটা নহয় কিবা এটা হ'ব মানে ভালকৈ ৰুলেও মানে তেওঁ উঠেই মানে দাই হাতত গছ উঠেই সেইকাৰণে আজি বেছি বছৰ হোৱাই নাই লেটেকু গছজোপা কিন্তু ইমান লাগিছে ইমান কম সময়তে ইমান চাপকতে ইমানেই লাগিছে মানে আপোনালোকে চাওকচোন কি একদম সুন্দৰ খাবলৈ টেষ্ট আৰু যিহেতু ল'ৰা ছোৱালীবিলাকে আজি নেদেখা হ'ল আজিকালি লেটেকু আৰু এয়া চাওক আপোনালোকে এই লেটেকু আমি একদম মই আৰু আমাৰ দাইহঁতৰ পোৱালীকেইটাই কি লেটেকু পৰাত ব্যস্ত মানে পাৰিবলৈ গৈছোঁ আৰু পাৰিবলৈ মানে কি হাতে টানিলেই ঢুকি পায় সেইকাৰণে একদম পূৰা খোৱাত ব্যস্ত যিহেতু বতৰৰ ফল খাব লাগে বুলি কয় তাতে আকৌ কালিলৈ মই
মোৰ ৰুমত আহি দিম সেইকাৰণে ভাবিছোঁ আজি লেটেকু কেইটামানো ৰুমলৈ লৈ যাওঁ খাবৰ কাৰণে যিহেতু আকৌ আহিলে পাওঁ কি নাপাওঁ ঠিক নাই আৰু লিচুটো নাপালোঁৱে মই খাবলৈ এইপিনে হাতেই ছিঙিব পাৰে মানে ইমানে আমাৰ এই পোৱালিটো দেখিছেনে কিমান ছিঙিছে এইজনী আমাৰ দাইহঁতৰ ছোৱালীজনী খোৱাত ব্যস্ত পূৰা কি ক'বা আৰু পূৰা খাইছে আৰু ময়ো লগতে খাই আছোঁ আৰু যিহেতু তামোল তাহাঁতৰ লগত ফূৰ্তি কৰি বেছি ভাল লাগে গোটেইকেইটা আমি ধুনীয়াকৈ ফূৰ্তি কৰি লৈছোঁ বা কি মজা চুৰ কৰিছোঁ কিন্তু দেই আমি জোৰে নাই সেনেকৈ ঘূৰাই থাকিলে কি হ'ব লিকটীয়া হয় নাই পুৰা লিকটীয়া বে ইছ টানো টান 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 ই ছিগিলে লগে লগে লেটেকু খাই আহিলোঁ আৰু এয়া চাওক ছিঙি মেলি আজৰি হৈ আমি লেটেকু বাৰীত গৈ লেটেকু পাৰি খাই মেলি আহি কিনে এতিয়া আকৌ কঠীয়া ছিটিওৱাত আৰম্ভ সকলো আৰু যিহেতু কঠীয়া ছিটিয়াব এতিয়া চাওক আপোনালোকে কি ধুনীয়াকৈ আমাৰ কঠীয়া পাৰি মেলি আজৰি হৈ পিনে এতিয়া সমানকৈ মৈ দিলে মৈ দি মেলি পিনে মই ইমানখিনি দেখুৱাব নোৱাৰিলোঁ যিহেতু খানাটো ব্যস্ত হৈ থাকিবলগীয়া হ'ল মানুহ মই আৰু এনেকৈ মানে মই পিছত আহিছোঁ আৰু পিছত আহি অকণমান মই ভিডিঅ' কৰি থৈছোঁ যে আমাৰ কঠীয়া ছিটিয়াইছে কেনেকৈ আৰু এয়া চাওক আপোনালোকে কঠীয়া ছিটিয়াইছে আৰু পিছফালটো দেখিছে এয়া আমাৰ পথাৰ হয় পথাৰত এতিয়া মানে কি হাল চাল বাই ৰুম আৰু কঠীয়াখিনি যিহেতু 21 দিন হ'ব লাগিব 21 দিন হোৱাৰ পিছতহে আমাৰ ৰোৱা আৰম্ভ কৰে আৰু কঠীয়াৰ পৰা 21 দিন হ'লে বোলে পোক নধৰে কিবা বুলি কয় মানে আৰু তেনেকৈ এতিয়া একদম কঠীয়া পৰাত সকলো ব্যস্ত হৈ আছে এতিয়া ছিটিয়াইছে এনেকৈ মই টানি মেলি সমান কৰি কিনে ধুনীয়াকৈ ছিটিওৱা আৰম্ভ কৰিছে এয়া চাওক কি ধুনীয়াকৈ ছিটিয়াইছে সকলোৱে যিহেতু চবেই ছিটিয়াব নাজানে এইবিলাক কঠীয়া আৰু এনেকৈ পূৰা বাৰী ইপিনৰ বাৰীখনো দেখিছে নহয় সেইখন হৈছে আমাৰ বৰ্তা আৰু দাইহঁতৰ বাৰী সেইখনো একদম পূৰা মানে ছিটিয়াই শেষ হৈ আছে আৰু এতিয়া তাতে চাওক আপোনালোকে কি মজা আজি কঠীয়া পোৱা ইমানেই দেখালোঁ আৰু পিছত আকৌ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আৰু আপোনালোকে চাব শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব আজি কঠীয়া পোৱা কেনেকুৱা লাগিছে আৰু তেন্তে আজি আম গছৰ পৰা আকৌ বিদায় লওঁ বাই বাই আজিলৈ তেন্তে আকৌ নতুন এটা ভিডিঅ' লৈ আহিম বাই বাই